গাইজ কেনেকুৱা আপোনালোকৰ যেহেতু মোৰ ভালেই আৰু মই ভাবিছোঁ মোৰ ইউটিউব ব্লগ এটা বনাই যেহেতু ইউটিউবত মই ভিডিঅ'বোৰ আপলোড কৰিম তাৰ বাবে মই যেহেতু এইটো ভিডিঅ' আৰম্ভ কৰিছোঁ যেহেতুলৈকে আপোনালোকে চাই যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব যেহেতু মই আৰু আগলৈ ভিডিঅ' বনাবৰ কাৰণে ছাপোৰ্ট পাওঁ আপোনালোকৰ যেহেতু মোৰো যাতে বনাই বহুত ভাল লাগে কেনেকুৱা লাগিছে আপোনালোকে জনাব মই এতিয়া বৰ্তমান আছোঁ আমাৰ বাগানৰ কাষত আৰু মোৰ ফাৰ্ষ্ট ভিডিঅ' আপলোড কৰিবৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ এইটো মোৰ ঘৰ হৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ এখন সৰু গাঁৱৰ পৰা মই বিলং কৰোঁ নাম হৈছে গ-assamese আমাৰ এইফালে বহুত ভাল ভাল সৌন্দৰ্য আছে চাহ গছ আছে তো প্ৰায়ভাগ চাহ গছৰে আপোনাৰ ইয়াত খেতি কৰে যেহেতু এইটো কোম্পানী হয় শ বিঘাৰ মাটিৰ কোম্পানীৰ বাগান মানে এখন তো এইবোৰ মোৰ পিছফালে দেখিছে এইবোৰ চব চাহ গছৰ পুলি বৰ্তমান লগাইছে আৰু এইবোৰ ছাইডত গৰু ম'হ সোমাব নোৱাৰিবৰ কাৰণে ফেঞ্চিং লগাই দিছে এইবোৰ বহুত ভাল লগা ঠাইডোখৰ আমাৰ ঘৰৰ ওচৰতে হয় যেহেতু মই ভাবিছোঁ আৰু ফাৰ্ষ্ট ইউটিউবত মোৰ ঘৰৰ ওচৰৰ পৰাই মই ষ্টাৰ্ট কৰোঁ যিহেতু আমি গাঁৱত বাস কৰোঁ যিহেতু তেনেকৈ টাউন চিটি এইবিলাকৰ পৰা বিলং নকৰোঁ মই যিহেতু এখন সৰু গাঁৱৰ পৰা মই আৰু ষ্টাৰ্ট কৰিছোঁ মানে ঘৰটো মোৰ গাঁৱলীয়া জানে আৰু মই দেখাম আপোনালোকক চাহ গছ আছে ইয়াত চাহ গছৰ কিমান বহুত খেতি কৰে ইয়াত তো মোৰ পিছফালে দেখিছে এইবোৰ বাগান এৰিয়া এইবোৰ চব বাগান এৰিয়া হয় আৰু নতুন নতুন ভিডিঅ' আহি থাকিব আপোনালোকে চাই থাকিব আৰু মৰম ছাপোৰ্ট কৰিব আপোনালোকে যিহেতু মই ভিডিঅ' বনাবলৈ আৰু বেছি ভাল লাগে এইবোৰ চাই চব এইবোৰ বাগানেই বাগান মানে বহুত বাগান আছে ইয়াত হাজাৰ বিঘাৰ মাটিৰ বাগান আছে আৰু এইবোৰ যিহেতু কোম্পানীৰ বাগান তেনেকৈ আছে এইফালেদি আপোনাৰ যিটো ৰাস্তাত মই আহি আছোঁ এইটো পাহাৰলৈ যাব পাৰি তো মই পাহাৰলৈ যাওঁতেও এটা ভিডিঅ' বনাম যিহেতু মোৰ ইউটিউবৰ ফাৰ্ষ্ট ব্লগত যিহেতু ফাৰ্ষ্ট ভিডিঅ' হয় তাৰ কাৰণে মই আজি দেখাই দিছোঁ ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই ইয়াকে কয় আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ